জয় গণেশ এটা চাব পাৰিছে এটা বস্তু এই চাওক কি ধুনীয়াকৈ এই গণেশৰ মূৰ্তিৰ ভিতৰত এই ফুকাটোৰ ভিতৰতে সাপডাল সোমাই থাকে এই সাপডাল এই গণেশৰ মূৰ্তিৰ ভিতৰতে এনেকৈ সোমাই থাকে আৰু এনেকৈ ওলাই আহে চাওক বন্ধুকক বাইট কৰিছে যিহেতু কামোৰাত এক্সপাৰ্ট হয় ইয়াতে এই যিটো এক্সপাৰ্ট হয় কামোৰাৰ কাৰণে চাওক আপোনালোকে বাইট কৰিছে আৰু তেজো উলিয়াই দিছে আৰু বাইট কৰিব এই যিমান পাৰে বাইট কৰি যাব আপোনাৰ আপোনালোকে চাব পাৰিছে কেনেকৈ বাইট কৰি আছে 20-22 কিলোমিটাৰ দূৰ গোসাইগাঁৱত আহি পাইছোঁ ইয়াতে সাপ এডাল সোমাই আহিছে এজন দাদাৰ ঘৰত আৰু আপোনালোকে চাব পাৰিছে আমাৰ এই গণেশৰ মূৰ্তি হয় জয় গণেশ আৰু এই মূৰ্তিৰ ভিতৰত চাই সাপডাল সোমাই আছে চাব পাৰিছে বন্ধুক আপোনাক ক'ব বিচাৰিছোঁ যে এইডাল সাপ নমস্কাৰ বন্ধুসকল আজি আমি চাপৰ গাঁৱৰ পৰা 22-23 কিলোমিটাৰ দূৰ গোসাইগাঁৱত আহি পাইছোঁ এতিয়া ৰাতি 10টামান বাজে 10টা চাৰে 10টা তো সোণাইগাঁৱত হৈছে নেকি 10:45 বাজে আৰু ৰাতি দাদাজনৰ ঘৰত মানে সাপ সোমাই আহিছে দুটা সাপ তেখেতসকলে বহুত ভয়ত আছিলে আৰু ফটো যেতিয়া পঠিয়াইছিলে ফটো তেনেকুৱা লাগিছিলে যে এইটো ভেনমাছ স্নেক হ'ব বুলি তো আহি পেলাই চালোঁ যে নাই এইটো ভেনমাছ স্নেক নহয় নন ভেনমাছ স্নেক হয় একচুৱেলি আৰু এইটো হৈ আছে আমাৰ কমন স্নেক আৰু আপোনালোকে চাব পাৰিছে এইটো আমাৰ গণেশৰ মূৰ্তি জয় গণেশ এটা চাব পাৰিছে এটা বস্তু এই চাওক কি ধুনীয়াকৈ এই গণেশৰ মূৰ্তিৰ ভিতৰত এই ফুকাটোৰ ভিতৰতে সাপডাল সোমাই থাকে এই সাপডাল এই গণেশৰ মূৰ্তিৰ ভিতৰতে এনেকৈ সোমাই থাকে আৰু এনেকৈ ওলাই আহে চাব পাৰিছে এইডাল চাব পাৰিছে এই গণেশৰ মূৰ্তিৰ ভিতৰত এই যে এইখিনি ফুটা আছে এই ফুটাৰ ভিতৰতে সাপ দুডাল সোমাই থাকে আৰু সদায় ইয়াতে এনেকৈ ওলাই আহে জেঠি খাবলৈ দৰাচলতে এইটো হৈ আছে আমাৰ কমন স্নেক আৰু এইডাল সাপ হৈ আছে আমাৰ জেঠি চাওক বন্ধুকক বাইট কৰিছে যিহেতু কামোৰাত এক্সপাৰ্ট হয় ইয়াতে এই যিটো এক্সপাৰ্ট হয় কামোৰাৰ কাৰণে চাওক আপোনালোকে বাইট কৰিছে আৰু তেজো উলিয়াই দিছে আৰু বাইট কৰিব এই যিমান পাৰে বাইট কৰি যাব যিহেতু এই বাইট কৰাৰ এক্সপাৰ্ট হয় এইটো হৈছে আমাৰ কমন স্নেক নন ভেনমাছ চাব পাৰিছে বন্ধুসকল এতিয়াও বহুত আমাৰ অন্ধবিশ্বাস আমাৰ মাজত আছে এনেকুৱা কথা আছে যে আমাক সাপে কামুৰিলে একো নহয় আচলতে এনেকুৱা কোনো কথা নহয় আমাক সাপে কামুৰিলেও যদি ভেনমাছ সাপ হয় আমি মৰি যাম যদি আমি সোনকালে ট্ৰিটমেণ্ট ল'ব নোৱাৰোঁ এইবোৰ হৈ আছে নন ভেনমাছ সাপ আৰু এইবোৰ সাপে খুটিলে মই বুলি নহয় আমাৰ কোনো মানুহৰ কোনো ধৰণৰ কোনো ক্ষতি নহ'ব এইটো মানে কাটিলে আপুনি চাব পাৰিছে যে আৰু তেজ উলিয়াই দিছে আৰু এইডাল সাপ কি কামুৰিবলৈ এক্সপাৰ্ট হয় আৰু এটাকে দেখতে লাগিব হা আৰু এডাল সোমাই আছে চাব পাৰিছে বন্ধুসকল আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ আমাৰ যিবোৰ নন ভেনমাছ সাপ যিবোৰ আমাৰ সাপৰ মানে বিষ নাথাকে এইবোৰ নন ভেনমাছ সাপ হয় এইবোৰ আমাক যদি কামোৰে তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ ক্ষতি নহয় অকল আমি জাষ্ট টিটি এটা ল'ব লাগে আৰু যিহেতু আমি এইটো কামতে জড়িত আমাৰ টিটি সদায় লোৱাই থাকে আৰু ৰেবিচো লোৱা থাকে তো এইটো হৈছে নন ভেনমাছ সাপ এইখানে চাওক মোক কামুৰিছে একো অসুবিধা হোৱা নাই এইটোৱে যদি বেলেগ মানুহক কামুৰি দিয়ে আমি কি হ'ব ভয়তে ইমান আক্ৰান্ত হৈ যাওঁ যে আমাৰ হাৰ্ট এটাক হৈ যায় আৰু তাৰপিছত আমি এইটো কাৰণে একো ধৰণৰ মানে একো অসুবিধা নাই বন্ধুকে চাব পাৰিছে ইয়াতে আৰু এটা সাপ সোমাই আছে তো ইমান ধুনীয়া এটা আশ্ৰয়স্থল পাইছে এনেকুৱা গণেশৰ মূৰ্তি আৰু এই যে পিছপিনে চাব পাৰিছে ফুকাটো ফাটাটো ইয়াৰ ভিতৰতে সাপ দুডাল সদায় সোমাই থাকে আৰু খোৱাত মানে সন্ধানতে ইহঁতে ওলাই আহি পেলাই জেঠি খায় এইটো সাপ জেঠি খাবলৈ এক্সপাৰ্ট হয় এইডাল সাপ জেঠিহে খায়
আৰু এক্সপাৰ্ট হয় লিজাৰ্ডবোৰ আমাৰ খাই শেষ কৰে। তো এইবোৰ সাপ আমাৰ কাৰণে উপকাৰীহে, কোনো সাপে আমাৰ কাৰণে অপকাৰী নহয়। আমাৰ যিমান পৃথিৱীত যিমান জীৱ আছে, প্ৰাণী আছে, চবে কিবা না কিবা এটা ৰোল আছে আমাৰ এনভাইৰমেণ্টত। বন্ধুসকল, সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে সাপ দেখি পেলাই ভয় নাখাব। ফটককৈ সাপ দেখি পেলাই ভয় খোৱাটো ইমান ডাঙৰ কথা নাই। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাওক, কোনবোৰ সাপৰ বিষ আছে, কোনবোৰ সাপৰ বিষ নাই, এইবোৰৰ পৰা আপোনালোকে গম পাব। আৰু আপোনালোকে ছ'চাইটিত এটা ভাল মেছেজ দিব পাৰিব। আচলতে আজিকালিৰ ডেটত চবে ইউটিউবত চাৰ্চ কৰিলে হয়তো এণ্টাৰটেইনমেণ্ট মনোৰঞ্জনৰ কাৰণে যিবোৰ বস্তু আছে আমাৰ য়াং জেনেৰেশ্যনবোৰ সেইবোৰেই বেছি চায়। কিন্তু ইনফৰ্মেটিভ ভিডিঅ'টো মাজে মাজে চাব লাগে ইনফৰ্মেশ্যনৰ কাৰণে। আৰু আমি কাম কৰি আছোঁ যে সাপক মানুহৰ পৰা আৰু মানুহক সাপৰ পৰা বচোৱা কাম। বন্ধুসকল, ইয়াকে আমি এতিয়া উলিয়াম আৰু ইয়াকো ৰেচিভ কৰি আপোনালোকক দেখুৱাই আছোঁ। আহক অকণ বাহিৰত লৈ যাম, আমি চবকে অলপ দেখুৱাই দিওঁ। বাবু, তোমাৰ নাম কি? পৱন দাস। কোন স্কুলে পড়ো? দেখেন, এখন হচ্ছে কি এই সাপ মানে আপনার এখানে স্ল্যাবে ঠাকুরের মূর্তিটা এরকম থাকে, তো এদের জন্য খুব সুবিধা। এটা মেল ফিমেল, মেল ফিমেল। তো এখন এরা কি হয় যে সুন্দর করে ওই যে টিকটিকি খায় এই সাপটা। আচ্ছা আচ্ছা, টিকটিকি খাওয়ার জন্য এটা এক্সপার্ট। হ্যাঁ, তো আপনার ঘরে টিকটিকির সংখ্যাটা অল্প কম হবে। আপনার উপর চেক করবেন, অন্য ঘরের তুলনায় আপনার ঘরে টিকটিকির সংখ্যা অল্প কম হবে। আচ্ছা, কারণ কি এরাই খায় শেষ করে এগুলোকে। হ্যাঁ, তো এখন কি হচ্ছে ওদের ভালো জায়গাও পাইছে, খায় আর এখানে ভিতরে ঢুকে আরামসে শুয়ে থাকে। তাহলে কোনো ক্ষতি করতো না আর কি। না, দেখেন এই সাপটা কামড়ানোর জন্য এক্সপার্ট হয়, দেখছেন না, একদম এক্সপার্ট। তো এখন কামড়ানোর পরে কি হয়, আমাদের কোনো ক্ষতি হবে না। আচ্ছা, কেন ক্ষতি হবে না? এই সাপের কোনো ধরনের বিষ নেই। মানে ভয় 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 ভয়। এখন আমরা যে আমাদের লোক যে মারা যায় সাপ কামড়ে, কিসের জন্য? হ্যাঁ, দেখি না, এটা এরকম বাই করবো না, কি দিয়ে বাই করবো? আছে তো? আছে আছে আছে, দেখে নেওয়াটা ভালো। না না, কি জিনিসটা কি? করবো না তো, ওকে লাঠি দিয়ে বাই করবো, স্টিক দিয়ে বাই করবো। কোটায় লাগছে একটা গণেশ তো কি হয়, আমাদের ভয় এটাও ওর সাথে অন্য কোনো সাপ থাকবে না। বড় বড় চিকন চিকন কিন্তু এত বড় উত্তর করতে বাইরে নাকি একটা মেল ফিমেল। তার মানে সারা বছর এখানেই থাকতো তার মানে? হ্যাঁ, ওদের খুব ভালো জায়গা পাইছে না। এটা আরো কালা। কত বড় হইতো এটা, তাও একটা আইডিয়া? এটাই ডেঞ্জার বলবো না? কোনো ডেঞ্জারাস না, দুইটা একই সাপ। দুইটা একই সাপ, মানে ওরা স্বামী স্ত্রী আর কি, স্বামী স্ত্রী। একই না হতো না? হ্যাঁ, কিন্তু এটা কালো, এটা না কালো না, একই রং। একই রং, মানে কি অল্প দেখা যায় কিন্তু হ্যাঁ একই তো। মনে করো আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ, সাপ যিকোনো জেগাত যেনেকুৱা পজিশ্যনত সোমাই যাব পাৰে। সেইকাৰণে সকলোকে ওচৰত ৰিকুৱেষ্ট কৰিছোঁ, যেতিয়াই সাপ আপোনালোকে জোতা পিন্ধিব, জোতা সদায় কিন্তু জোকাৰি ল'ব। কাৰণ জোতাৰ ভিতৰত এনেকুৱা বহুত কি হৈছে, ঘটনা হৈছে, চাব পাৰিছে বাইক, জোতাৰ ভিতৰত এনেকুৱা বহুত কি ঘটনা হৈছে, য'ত জোতাৰ ভিতৰত আপোনাৰ তো জোতাৰ ভিতৰত এনেকুৱা বহুত হৈছে যে জোতাৰ ভিতৰত আপোনাৰ সাপ সোমাই থাকে আৰু আমি নজনাকৈ জোতা পিন্ধি দিলে আমি সাপৰ কামোৰ খাব পাৰোঁ। তো যদি ভেনোমাছ সাপ হৈ যায় তেতিয়াহ'লে কিন্তু বৰ দিগদাৰ। চাব পাৰিছে, ই হ'ল ভেনোমাছ সাপ হৈ যায় তেতিয়াহ'লে কিন্তু বৰ দিগদাৰ। চাব পাৰিছে, ই হ'ল ভেনোমাছ সাপ হৈ যায় তেতিয়াহ'লে কিন্তু বৰ দিগদাৰ। চাব পাৰিছে, ই হ'ল কমন অফ স্নেক হৈ আছে, এক্সপাৰ্ট হৈ আছে কামোৰৰ কাৰণে। ই কামুৰিবই, বাইট কৰিবই, বহুত এক্সপাৰ্ট হয়। চাব পাৰিছে কিমান জেগাত মোক কামুৰিছে, বাইট কৰিছে।
দাদা এগুলো কি করবেন আপনারা? এখন রিলিজ করে দিব। ওইটা আবার বাড়ায় বললে বাইরে তো দিব না, কামড় খেয়েছে আবার বাইরে তো দিব। এ বাবা রে, আমার ভয় লাগে না? ইস, তোমার তো ভয় নাই। দেখতেই পাচ্ছি না। কেন জীবনে যাবো? আর ফুটি সাথে কি ভয় পায়? ইস, শুনক চাব পাৰিছে কেনেকৈ বাইট কৰি আছে। এটাকে দেখো হ্যাঁ, এটাকে চাওক। দাঁত ভাঙা থাকবো আর কি, কালকে বাইক করতে লাগবো। বন্ধুসকল আপোনাৰ চাব পাৰিছে, এটা চাওক, এটা কথা মই আপোনালোকক দেখুৱাই দিওঁ। নন ভেনমাছ যিবোৰ সাপ হয়, নন ভেনমাছ সাপৰ চাব এনেকুৱা বহুত দাঁত থাকে, দিব পাৰিছে এইবোৰ গোটেই দাঁত। আৰু চাওক এনেকৈ আমাক কেনেকৈ কামুৰিছে। আৰু ভেনমাছ সাপ হ'লে এনেকুৱা থাকে, কিন্তু ওচৰত দুটা ফেংছ থাকে, যাক আমি ফেংছ, বিষাক্ত সাপৰ ওচৰত দাঁত দুটাক ফেংছ বুলি কোৱা হয়, যিটো আপোনাৰ বিষ ঢালি দিয়ে। তো এইবোৰ সাপৰ বিষ নাই, এইটো অবিষাক্ত সাপ, নিৰ্বিষ সাপ, বিষহীন সাপ। তো এইবোৰ সাপ আমাক যদি কামোৰে কাৰোবাক কোনো ধৰণৰ ক্ষতি নহয়। এইবোৰ সাপ আমাৰ ঘৰত থাকে অকল জেঠি খোৱাৰ কাৰণে। আপোনালোকে দেখিছে ভালকৈ। এতিয়া আমি ইয়াক ৰেস্কিউ কৰিলোঁ। ভয় লাগে না? বন্ধুসকল হৈ গ'ল আমাৰ দুটা ৰেস্কিউ। যাওঁ এখন সুথল যাওঁ। বন্ধুসকল আজিৰ কাৰণে ইয়াতে আকৌ লগ পোৱাৰ আশাৰে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিম। আমাৰ গোসাইগাঁৱত যিসকলে আমাক ফোন কৰিছে, দুটা প্ৰাণীক বচাবলৈ আমাক সহায় কৰিছে, আৰু আমিও আহিছোঁ ইমান দূৰৰ পৰা, তাৰ কাৰণে তেখেতসকলক অশেষ ধন্যবাদ। যদিও বা অকণমান বাইট হৈছে, একো অসুবিধা নাই, এইখিনি টিটি লোৱা আছে মোৰ। আপোনালোকৰ এৱাৰনেছৰ কাৰণে আমি যিমানখিনি পাৰোঁ সদায় চেষ্টা কৰি যাওঁ। পুনৰ আপুনি চাব পাৰিলে। আৰু আমি এতিয়া বহুত দূৰৰ পৰা আহিছোঁ, এতিয়া ঘৰলৈ যাব লাগিব আজি। আৰু ভিডিঅ'টো দেৰি নকৰি পেলাই, দীঘল নকৰি পেলাই আজিৰ কাৰণে ইয়াতে আকৌ লগ পোৱাৰ আশাৰে জয় হিন্দ, জয় ভাৰত।